ভিডিঅ'টো তাৰমানে আৰু চাইকেলৰ পৰাই আৰম্ভ কৰিলোঁ। তো গাইজ থাম্বনেইলখন চাইতো গমে পাইছে, তো আপোনালোকে চাই আছে এছামিছ পংকজ ব্লগ। তো গাইজ ভিডিঅ'টো আৰু অকণমান দেৰিকৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ গাইজ। তো থাম্বনেইলখন চাইতো গমে পাইছে আপোনালোকে, নক'লেও হ'ব আৰু গাইজ। আমি এতিয়া যাই আছোঁ তাৰমানে মইনা পুখুৰীলৈ গাইছে আৰু বহুত দূৰ আছে তাৰমানে। এতিয়া এইটো ৰাস্তা যাই আছোঁ আৰু এইটো মই হ'ল ধীৰাজ, হ'ল ফুজেল, হেভি ড্ৰাইভাৰ গাইজ। যাই আছোঁ আৰু না মিলিম আপোনালোকৰ মাজলৈ আৰু গাইজ। এতিয়া যাব ওলালোঁ আৰু মইনা পুখুৰীলৈকে। তো গাইজ তাতে লগ পাম আৰু মইনা পুখুৰী এতিয়া যাম আৰু গাইজ। যাম আৰু নহয় তাৰমানে গাইজ যাই আছোঁ আৰু। তো গাইজ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু আগত আছে লগ কেইটামান আৰু লগ পাম চাগে আৰু কেইটামান আছে আৰু নিকাচিত। এতিয়া যাই আছোঁ আমি চাউলকাৰাৰ পৰা নিকাচিলৈকে। অঁ গাইজ তাৰমানে মই পেহীয়া তাতে আহোঁতে মই দেখাই দিছিলোঁ লাষ্ট ব্লকত গাইজ। তো কেনেকুৱা ৰাস্তা গাইজ আপোনালোকে চাব পাৰে আৰু গাইজ। তাৰমানে আৰু কি বুলি ক'ম, গোটেই আৰু মই সত্যজিত, দুৰ্গে, কি কৈছোঁ কি নাম আছিলে ইয়াৰ, ৰাজদীৰ আগত চলাটো কৃষ্ণা, মই ধীৰাজ। তো ভাই বুলি কৈ দিয়া আৰু আমি যাই আছোঁ মইনা পুখুৰী। এতিয়া গাইজ অলপমান দেৰিকৈ আপোনালোকৰ মাজলৈ মই আহি আছোঁ আৰু গাইজ। এতিয়া অলপমান পেডেল চেডেল মাৰোঁ আৰু গাইজ। তো গাইজ এতিয়া যাই আছোঁ মইনা পুখুৰীলৈকে। তো গাইজ ইমান দূৰ নাই আৰু 6-7 কিলোমিটাৰ হৈ যাব না বেছি দূৰ হ'ব, বেছি হ'ব বোলে গাইজ। আৰু কিমান দেৰি লাগে ক'ব নোৱাৰিম আৰু গাইজ। তাৰমানে ইমান অখনা গাইজ, তাৰমানে উঠাব ডিষ্টাৰ্ব। তো এতিয়া এনেকৈ যাই আছোঁ আৰু গাইজ। অ' গাইজ পাছত আছে আৰু কেইটামান ল'ৰা নহয় ছোৱালী হয় গাইজ। তো বলক ৰাস্তালৈ ভিডিঅ'টো চাই থাকক। আমি আৰু ৰাস্তা কৰি মইনা পুখুৰী। তো গাইজ এতিয়া চাব পাৰে অকণমান পাহাৰ দেখি আছে আৰু গাইজ। কিবা এটা দেখিব নাপাব বাৰু, পাব পাৰে অলপমান কিন্তু গাইজ আমি এতিয়া যাই আছোঁ না গাইজ। আৰু তো পাহাৰ চাব নেকি গাইজ? 1 মিনিট ৰ'ব, 1 মিনিট গাইজ, 1 মিনিট। পাহাৰ চাবলৈ ইমান ধুনীয়া লাগে গাইজ আৰু কি বুলি ক'ম। তো মইনা পুখুৰী তো গাইজ বম বলে গাইজ। পাহাৰ চাব নেকি? জাগা পাহাৰ চাবলৈ যাম আৰু এতিয়া। তো গাইজ পামে আৰু গাইজ। অ' নাইচ, নাইচ, ইমান বঢ়িয়া তাৰমানে গাইজ। জুম কৰি দেখাই দিছোঁ গাইজ। পাহাৰ দেখিব পাইছে না গাইজ? পাহাৰ তাৰমানে গাইজ। আৰু অলপমান আগত মিলি আছোঁ গাইজ, ইমান ধুনীয়া কৰি দেখাব তাৰমানে পাহাৰখন ক'ব নোৱাৰিম গাইজ। তো চাই থাকক। তো গাইজ ফাইনেলি বোলো পাইছোঁ আৰু গাইজ। ইমান নাই আৰু গাইজ, অকণমানেই আছে, ইমান দূৰ নাই। আৰু ইয়াৰ পৰা চাব পাৰে গাইজ পাহাৰখন ইমান ধুনীয়া কৰি দেখা পায় আৰু কেমেৰাত দেখা পোৱা নাই চাগে, ৰ'বা গাইজ একবাৰ ভালকৈ দেখাই দি আছোঁ। তো গাইজ চাব পাৰে আৰু ইমান ধুনীয়াকৈ দেখা পাইছোঁ আৰু গাইজ। তো বলক আগলৈকে যাই থাকোঁ। তো আগলৈকে যাই থাকোঁ আৰু তো লগ দুটা পাছত আহি আছে, ইপিনে আছে নদীটো গাইজ। আৰু কি বুলি ক'ম, এনেকৈও যাই আছোঁ। ঐ নেদা না কি? তো এতিয়া যাই আছোঁ আৰু বেয়া নাপাব, মই খালি গাইজকৈ থাকোঁ হয়নে নহয় ক'বচোন কমেণ্টত। যাই আছোঁ আৰু অলপমান দেৰিকৈ আপোনালোকৰ মাজলৈ আহিছোঁ আৰু গাইজ। আজিকালি ইয়াতে থৈ দিলোঁ আৰু এতিয়া বুলি ওলাই দিছোঁ আৰু গাইজ। তো কিমান দেৰি লাগে আৰু 1 ঘণ্টামান লাগিব আৰু গাইজ, ইমান দেৰি নালাগে। তো গাইজ পূৰা আহি গ'ল গেং আৰু গাইজ। যাই আছোঁ আৰু এতিয়া বৰ্তমানতো অলপমান আগত আপোনালোকৰ মাজলৈ মই আহিছোঁ আৰু গাইজ। তো চাব কেনেকুৱা আৰু মইনা পুখুৰী। আপুনি যদি অহা নাই আপোনালোকে আহিব আৰু গাইজ। একদম ওপৰত যাই আছোঁ আৰু কি বুলি ক'ম গাইজ, চাব পাৰে। ফাইনেলি কি বুলি কয় এইটো মইনা পুখুৰী গাইজ ফাইনেলি আহি পালোঁ আৰু গাইজ। তো চাব পাৰে গাইজ কিমান মানুহ। তো আগতে আপোনালোকক মই দেখাই দি আছোঁ তাৰমানে কিমান মানুহ হৈছে আৰু। তো এনেকুৱা আৰু গাইজ তুমি বুজি নাপাব আৰু কিমান মানুহ হৈছে। এতিয়া নাইতো গম পোৱা। তো আগত যাই চাওক কিমান মানুহ হৈছে আৰু ওপৰত যাম মন্দিৰলৈকে। তো চাই থাকক ভিডিঅ'টো লাষ্টলৈকে।
পৰা চাব পাৰে গাইছ এইগিলা কাৰণে কয় পাহাৰ বুলি কয় আৰু গাইছ ইমানে গাইছ পাহাৰ তো আৰু গাইছ নদীটো ইমান তলত আছে তাৰমানে শিল দেখা পাইছে নে মানে ক'ব নোৱাৰোঁ গাইছ তো চাব পাৰে ইমান ধুনীয়া পাহাৰ আৰু গাইছ বঢ়িয়া পাহাৰ গাইছ অলপমান ওপৰত যাই কিনে আপোনালোকক ভিউটো দেখাই দি আছোঁ কেনেকৈ হ'বলৈ গৈ আছে আৰু গাইছ কি বুলি ক'ম তো যাওঁ আৰু ওপৰলৈকে পৰা তলত চাব নি কেনেকুৱা তাৰমানে ভিউটো আহিছে আৰু গাইছ তো চাব ইমান মজা তাৰমানে গাইছ গাইছ বহুত মজা এইপিনে আমাৰ ঘৰটো আছে আৰু গাইছ বুলি নকওঁৱেই মই তো গাইছ কেমেৰামেন ইয়াৰ কেমেৰাটো চাওঁ কেনেকুৱা দে তো গাইছ দুটামান ফটো উঠোঁ আৰু যাওঁ আৰু ওপৰলৈকে তো গাইছ এতিয়া ওপৰত যাই আছোঁ আৰু ইমান দেৰি লাগিছে ওপৰলৈ উঠিবা আৰু কি বুলি ক'ম ডিম্পুল দে ওপৰলৈকে যাই আছোঁ আৰু এতিয়া বহুত গৰম গাইছ তো গাইছ তলত চাব পাৰি ইমান তল তাৰমানে বহুত ওপৰলৈ উঠি আহিলোঁ আহি পালোঁ আৰু গাইছ তো চাব পাৰে ইমান ধুনীয়া তাৰমানে তো এটা ড্ৰোন শ্বট ল'ব পাৰিলে ভাল আছিল আৰু ড্ৰোনটো নাই তেনেকৈ ড্ৰোন শ্বট ল'ম আৰু গাইছ তো এতিয়া এনেও ড্ৰোন তাৰমানে চলাব নিদিয়ে আৰু যাই আছোঁ জংঘলে ঝৰ্ণা মতলব যে ওপৰৰ পৰা পানী পৰি থাকে না তাতে গৈ আছোঁ তাৰমানে আমি তিনিজনে গৈ আছোঁ আৰু পাছত আছোঁ চাগে পাছত আছে গাইছ তিনিজন গাইছ কি কান্দিছে ৰে চকা কান্দিছে তো গাইছ এতিয়া যাই আছোঁ ইমান গাইছ জংঘলৰ মাজে মাজে তাৰমানে আৰু কি বুলি ক'ম গাইছ যাই আছোঁ আৰু এতিয়া মই একবাৰ মাত্ৰ দিছোঁ মন্দিৰটো দেখাই দি আছোঁ অকণমান দেৰিকৈ আৰু ভাল কৰি অকণমান চিনেমেটিক শ্বট ল'ম তাৰমানে গাইছ ইমান ডেঞ্জাৰ ৰাস্তা গাইছ গাইছ আপোনালোকে যদি গাইছ অহা নাই মইনা পুখুৰী আপোনালোকে আহি যাব মইনা পুখুৰী বোলাতে অলপমান কষ্ট হ'ব বহুত পিছল তাৰমানে গাইছ তো ৰাস্তা চাব পাৰে পূৰা বোকা আছে তাৰমানে গাইছ তো চাব পাৰে ইমান ধুনীয়াটো ঝৰ্ণা পাম আৰু এইবোৰ পাহাৰ গাইছ তাৰমানে ইমান ওচৰৰ পৰা দেখিব ইমান ধুনীয়া পায় দূৰৰ পৰা ইমান ভিউটো বঢ়িয়া লাগে কিন্তু ওচৰত আহে আৰু বেছি ভাল লাগে গাইছ ইমান পানী বৈ আছে ওপৰৰ পৰা তো গাইছ চাব পাৰে কেনেকুৱা ৰাস্তা তাৰমানে গোটেই বোকা হয় গাইছ যাই আছোঁ আৰু ঝৰ্ণা পালোৱে ফাইনেলি গাইছ তো যাই আছোঁ ওচৰলৈকে ইমান সৰু নদীৰ দৰে আছে আৰু তো চাব নেকি তো গাইছ চাব পাৰে ঝৰ্ণাটো ক'ত গ'ল ঝৰ্ণাটো গাইছ ওপৰত আছে এতিয়া ইয়াতে পূৰা নদী আছে আৰু গাইছ নদী চাব পাৰে মাই গড বঢ়িয়া লাগে তাৰমানে ঝৰ্ণালৈকে যাব পাৰোঁ গাইছ তো আপোনালোকে লাষ্টত চাই দিব আৰু ঝৰ্ণা ইমান পানী তলত যাই আছে আৰু ফাইনেলি ওপৰত যাব পাতি আছে ওপৰত নাযাওঁ আৰু ইমান বহুত ভাগৰ লাগিল আৰু তাৰমানে এনেকুৱাই আৰু তো যাম আৰু অকণমান কিবা কৰি যাওঁ আৰু তো গাইছ এতিয়া ঝৰ্ণাৰ পৰা তাৰমানে ওপৰৰ পৰা পানী পৰি থাকে না তালৈকে আহিলোঁ এতিয়া গাইছ গা ধোৱা হ'লোঁ আৰু এতিয়া যাই আছোঁ আৰু মন্দিৰলৈকে তাৰপিছত ঘৰৰ পানী ওলাই যাম আৰু গাইছ আৰু কি বুলি ক'ম এইকেইটা আছে পূৰা ফটো চটো শ্বুট কৰি আছিলে ভিডিঅ'টো ভাল লাগিলে লাগে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো এতিয়া গাইছ পিয়াৰ ঘৰত আহিলোঁ আৰু তো গাইছ আজি ব্লগটো ইমানেই আছিলে আৰু আজিলৈ সামৰি মাৰিলোঁ আৰু গাইছ নেক্সট ব্লগত আপোনালোকে পাই যাব মোক